নমস্কাৰ এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা বাদ দিয়ক গৌৰৱ গগৈয়ে আজি এদৰে ক্ষুদাৰ সমালোচনা কৰিছে অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে গৌৰৱ গগৈয়ে এইবাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন বাদ দিয়ক জনাই আছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ গৌৰৱ গগৈ বহুত অহংকাৰ হৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ বাবে উদগ্ৰীৱ হৈ পৰিছে আমি জিকালো আমাকেই পাহৰিছে গৌৰৱ গগৈয়ে এই মন্তব্য কৰিছে অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে গৌৰৱ গগৈ অহংকাৰৰ ৰাস্তাৰ পৰা আঁতৰি আহিব লাগে মুখ্যমন্ত্ৰীৰ সপোন দেখি গৌৰৱ গগৈয়ে বিৰোধীৰ ঐক্যমঞ্চ ভাঙি পেলাইছে গৌৰৱ গগৈয়ে ক্ষমতাৰ বাবে সকলো নীতি বৰ্জন কৰিছে ক্ষমতাত লালালিত হৈ গৌৰৱ গগৈয়ে বিৰোধীক ভাঙি পেলাইছে এদিন আপুনি অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব গৌৰৱ গগৈ কেইদৰে ক্ষুদাৰ সমালোচনা কৰিছে অখিল গগৈয়ে পৰৱৰ্তী খবৰ হৈছে ইছলামৰ হকে মাত নামাতা ৰকিবুল হুছেইনক এবাৰ উভতি ধৰিছে মুফতি মুকিবুৰ ৰহমানে ইছলামৰ হকে মাত নামাতা সাংসদ ৰকিবুল হুছেইনক সমৰ্থন নকৰে মুফতি মুকিবুৰ ৰহমানে মুস্তাফা কামাল আজহাৰীৰ পিছত এবাৰ টাৰ্গেট হৈছে ৰকিবুল হুছেইন ইছলামৰ কাৰণে এবাৰো মাত নমতা নাই সাংসদ ৰকিবুল হুছেইনে ইছলামৰ হয় মাত নমতাৰ বাবে সমৰ্থন নকৰে ৰকিবুল হুছেইনক ইছলামৰ বাবে ইমান বেয়া কাণ্ড হোৱাৰ পাছতো নিমাত কিয় ৰকিবুল হুছেইন ইছলামৰ ওপৰত বিপদ অহাৰ সময়তে তেওঁক ফোন কৰিছিল ইছলামৰ ওপৰত বেয়া মন্তব্য কৰাৰ পাছতো তেওঁ নিমাত হৈ আছে যি মানুহে মুছলমানক ভাল নাপায় যি মানুহে মুছলমানক গুৰুত্ব নিদিয়ে তেওঁক আমি সমৰ্থন নকৰো সামগ্ৰীত 5 বাৰ বিধায়ক হোৱাৰ পাছতো ইছলামৰ হৈ মাত নামাতিলে ৰকিবুল হুছেইনে আলিম উলামাই কোনো কাৰণতে সমৰ্থন নকৰে ৰকিবুল হুছেইনক